বিটিআৰত শান্তি নাই। বিটিআৰত শান্তি নাই। আগত শান্তি আছিল, এতিয়া শান্তি নাই। প্ৰমোদ বড়োই কওক, শান্তি চুক্তি হোৱাৰ পিছত NDFB-সকলে কেনেকৈ আজিও পলাব লগা হৈছে, কেনেকৈ আজিও জেলত থাকিব লগা হৈছে, এইবিলাক উত্তৰ দিয়ক। চিবা চাব, এইটো কংগ্ৰেছৰ ডাইলগ নহয় বা কাৰোবাৰ ডাইলগ নহয়, এইটো আমাৰ দলৰ ডাইলগ। প্ৰমোদ বড়োহে দাদাগিৰি চলাই পেলাই সেই শ্ৰীৰামপুৰ গেটত পইচা লৈ আছে, ডেইলি 30 লাখ 40 লাখ লৈ আছে। আৰু ইহঁতৰ মই আজি ক'ম, ইহঁতৰ প্ৰমোদ বড়ো কিবা নাম আছিল, দৌদে আৰু গলদং, এই দুইজনে মেইন কালেক্টৰ। দৌদে আৰু গলদং এই দুইজনক ধৰিলে সব পইচা পাই যাব। প্ৰমোদ বড়োৰ কি জড়িত আছে নাই, মুঠতে এই দুইজনে পইচা কালেক্টৰ। দৌদে আৰু গলদং এই দুইজনক ধৰিলে আৰামছে পইচা পাব। যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব, মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব। এইটো ব্লেক মানি, পইচা কালেকশ্যন, এইটো চিণ্ডিকেট শ্ৰীৰামপুৰত। দুইজনৰ নাম কৈ দিছোঁ মই, আপোনালোকে ধৰি লওক এতিয়া এই দুইজনক। আজি মই বাক্সা জিলাৰ ভাঙাৰপাৰ এই অঞ্চলত মুছলিম সম্প্ৰদায়ৰ লগত একেলগে ইফতাৰ কৰিবলৈ পাই মই মনত খুব ভাল লাগিছে। এনেকুৱাই হ'ব লাগে। আজি মই হিন্দু হ'ব পাৰে, মুছলিম সম্প্ৰদায়ৰ মানুহে, মুছলিম ধৰ্মীয় লোকসকলে আজি মোক ইয়াত হিন্দু হ'লেও ইহঁতৰ যিটো পবিত্ৰ ইফতাৰ পাৰ্টি ইয়াত মাতি পেলাই মোক জাগা দিছে বা একেলগে ইফতাৰ পাৰ্টি কৰিবলৈ সুবিধা দিছে। এইটো বহুত ডাঙৰ কথা। এইটোকে বুজা যায় যে আমি হিন্দু, মুছলিম, খ্ৰীষ্টান হওক, বৌদ্ধিষ্ট হওক, জৈন হওক, আমি চব একে। এই অঞ্চলত বহুত ধৰ্মীয় লোকসকল আছে, একেলগে মিলিজুলি আছে। আল্লাই মানে আশীৰ্বাদ কৰক যে এই অঞ্চলত তথা BTC বা গোটেই অসমত হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, বৌদ্ধিষ্ট হওক, জৈন হওক, যাতে শান্তিকে বসবাস কৰি একতা বজাই ৰাখি পেলাই অসমৰ উন্নয়নৰ ক্ষেত্ৰত বা BTC উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব পাৰে। তাৰ কাৰণে আল্লাই আশীৰ্বাদ কৰক। আৰু ময়ো আল্লাহৰ ওচৰত আজি এইটোকে মই দোৱা কৰিছোঁ। মই একো ক'ব লগা নাই। ক'ত কি হৈছে হোৱা নাই ময়ো গম পাই আছোঁ। দেখা যাওক কি হয় পিছত। এইটোতো বেআইনী কাম, এইটো মানে এডমিনিষ্ট্ৰেশ্যনৰ কি ব্যৱস্থা লয়, কেছটো দিছে, এইটো ল এণ্ড অৰ্ডাৰৰ কথা। আমি আৰু ইহঁতৰ নিচিনা মূৰ্খামি কাম কৰিবলৈ আমি নাযাব। যোৱাকালি প্ৰমোদ বড়োই কৈছে ছাৰ, কি বুলি কয়, আপুনি আৰু দপদপনিয়াত নচলিব, বৰ্তমান বিটিআৰত শান্তি আছে। বিটিআৰত শান্তি নাই। বিটিআৰত শান্তি নাই। আগত শান্তি আছিল,